Hey guys, welcome to Anxiety Entertainment. আমি আজি আহি আছো তিনদিনীয়া ভেটি এটা ৰজা দিনীয়া ভেটি চাবলৈ। তো মোৰ ফাৰ্ষ্ট ব্লগ, তো চাই থাকক আপোনালোকে আমি কেনেদৰে আহিছোঁ, কিমান কষ্টত পথাৰৰ মাজেদি আপোনালোকক দেখাবলৈ। তো আপোনালোকে চাই থাকক। আগত সমাজ, পাছত মই বোকা আৰু এইটো আগত ভেটি। তো আমি ফাইনেলি পাইছোঁহি। 50% ক্ৰছ কৰিছোঁ। এয়া পানীৰ মাজেদি যাব লাগে, যিহেতু আমাৰ ফেনৰ অৱস্থা চাওঁ। তো আমি যাওঁ। ফাৰ্ষ্ট টাইম আহিছোঁ পথাৰলৈ, পথাৰ মাজত ভেটি। তো আমি দেখাব গৈ আছোঁ টিংটিঙীয়া ভেটি। ভেটিলে কোনফালে যাম? ভেটিলে আলি কোনটো আলি? অঁ, ভিতৰেদি আলি আছে ন? তো আমি আলিয়েদি গৈ চাওঁ। ঠিক আছে। অঁ, তো আমি আলি এটা পাইছোঁ। তো আমি সেই গছকেইজোপাৰ ওচৰলৈকে যাবলৈ ট্ৰাই কৰি আছোঁ। আফটাৰ ডেট আমি আকৌ কণ্টিনিউ কৰিম। তো মই আলিটোৱেদি সেই গছলৈ গৈ আছোঁ। এটা হাতত চেণ্ডেল খুলি ল'লে। তো যিহেতু বোকা পানীৰ মাজে মাজে আমি আজি ইমান প্ৰখৰ ৰ'দত আহি আছোঁ। তো গাইজ প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। আৰু আমি কষ্ট কৰাৰ ফলত আপোনালোকে আমাক লাইক আৰু কমেণ্ট যাতে দিয়ে আৰু আমাৰ ব্লগ যাতে চাই থাকে। তো আমি সেই গছকেইজোপাৰ কাষেদি ওলাব পাৰিম বুলি কৈছে। তো আমি গৈ আছোঁ। তো মোৰ চেণ্ডেল ফচিলে ৰ হেল্প থাকি গ'ল। চেণ্ডেল বোকাত সোমাই থাকি গ'ল। চ' হেল্প ৰ। অ' চিট, চেণ্ডেল ছিগি গ'ল। হয়তো চেণ্ডেলডাল হেৰাই গ'ল চাগে। ফাক মেন। I think চেণ্ডেল পাত হেৰাই গ'ল। Okay, I got this. Okay, চেণ্ডেল পাত হেৰাই গৈছিলে। ইমান কষ্টৰ মূৰত চামাদৰ হাতত দুযোৰ চেণ্ডেল হ'ল আৰু আমি হয়তো পামগৈ এতিয়া। ভেটিৰ ওচৰ পাইছোঁহি। টিংটিঙীয়া ভেটি, ঐতিহ্যমণ্ডিত টিংটিঙীয়া ভেটি, যোনটো পিকনিকৰ কাৰণে অতি ভাল স্পট হয়। ইয়াত বহুতে বনভোজ খাবলৈ আহে। যোৰহাটত আছে, আমি বহুতে নাজানো। তো ফাৰ্ষ্ট টাইম আহিছোঁ ইমান বোকা পানীৰ মাজত। চাই থাকক, ভাগৰি পৰিছোঁ। আমি প্ৰায় 4 কিলোমিটাৰ খোজকাঢ়ি আহি আছোঁ এতিয়া। তো বোকাৰ মাজে মাজে আহি, এইটো বোলে শ্বৰ্টকাট হয়, পথাৰৰ মাজত বোকা নাই। তো এইফালে আহি আছোঁ আকৌ বোকা মানে বহুত দ বোকা। ৰ'ব পেণ্টটো খুচাই লওঁ। ভালকৈ আমি একেলগে যোৱা ষ্টেমিনাটো পালোহেঁতেন। ইটছ লাইক এয়াতো পানী। অ' শিট, ধৰ। অ'কে পাইছোঁহি টিংটিঙীয়া ভেটি। ফাইনেলি হাতত চেণ্ডেল লৈ সুদা ভৰিয়ে পাইছোঁহি টিংটিঙীয়া ভেটি। এই ভেটিটোৰ ওপৰতে বনভোজ খাবলৈ বহুত লোক আহে বোলে এতিয়া, আমাক ইয়াৰ মানুহে কৈছে। তো আহিব পাৰে, খৰালি বাৰিষা নাহিব হা, আমাৰ লেখীয়া অৱস্থা হ'ব নহ'লে। তো এই পথাৰৰ মাজত এটা ভেটি আছে, যোনটো হয়তো ৰজাসকলে বনাই থৈ গৈছিলে আগতে। তো আমি গছৰ ছাঁত অলপ ৰেষ্ট কৰিম
আৰু ভেটিটো চাম। ইয়াত বহুতো গৰু এৰাল দিয়া দেখিছোঁ। ভাই তলৰ সাপ চাপ থাকিব চাবা হা। তো এইটোৱে টিংটিঙীয়া ভেটি। আমি কিমান দূৰ খোজকাঢ়ি আহিছোঁ আমি গম নাপাওঁ। 20 মিনিট 30 মিনিট আধা ঘণ্টা বোকা পাৰ কৰিছোঁ আমি। সেইকেইটা কিবা ঘৰ বনাইছিলে ইয়াত, কিয় বনাইছিলে নাজানো, আধৰুৱা কাম। মে বি গভৰ্ণমেণ্ট অফ আছাম। কেতিয়া বনাইছিলে নাজানো, বনাইছিলে চাগে। চ' ফাইনেলি ইয়াৰ পৰা আমি চব দেখি পাওঁ মালৌ পথাৰ। তো এইটো ভেটি, আমি মালৌ পথাৰ দেখি পাইছোঁ ইয়াৰ পৰা। ফাইনেলি আমি অলপ ৰেষ্ট ল'ম ইয়াতে, দেন আমি ৰিটাৰ্ণ হ'ম আকৌ বোকাই দি। আগত এবাৰ ভেটিটো একপাক মাৰি লওঁ। অ'কে, আমি বহি লওঁ অলপ ইয়াতে। তো এজন ভাগৰি পৰিছে, পানী বটলো নাই হাতত। ঘৰৰ পৰা ওলাই আহিছিলোঁ দোকানৰ ওচৰলৈ বুলি, আৰু মন গ'ল আপোনালোকক এটা ব্লগ বনাই দেখাবলৈ। চ' চৰকাৰলৈ এক বিশেষ অনুৰোধ, যাতে এইবাৰ এই আধৰুৱা ঘৰটো আমাৰ সম্পূৰ্ণ কৰি দিয়ে। দেখিছে আমাৰ অৱস্থা, আমি অলপ জিৰাই লৈছোঁ ইয়াতে। তো ইয়াত ককাজনে গৰু থ'বলৈ আহিছে। তো এই ঘৰটো যে পূৰা কৰি দিয়ে, যাতে কোনোবা আহিলে বনভোজ খাবলৈও বা চাবলৈ বা যিয়ে নহওক, যিহেতু এইটো ঐতিহ্যমণ্ডিত আমাৰ হিষ্ট্ৰী হয়, তো ৰক্ষা কৰিব লাগে, পৰ্যবেক্ষণ কৰিব লাগে। তো এইটো অনুৰোধ চৰকাৰক চাবলৈ। मुझे खुद में खोर दे तो मेरी हर बात बन जानी रंग शरबतों का तू मीठे घाट का पानी। আমি এটি সুন্দৰ গান শুনিলোঁ। আমি এফালে এতিয়া আগবাঢ়োঁ অকণমান ভেটিটোত। এক সুন্দৰ গীত পৰিৱেশন কৰিলে। মই কৰিমেই ভাইজান সমাজে। তো আমি ধন্যবাদ জনালোঁ তেখেতক। এইটো আচল ভেটিটো এইটো। তো ইয়াত ইণ্ডিয়াছ ওৱান অফ দ্য লাৰ্জেষ্ট ফাৰ্মিং ফিল্ড মালৌ পথাৰ। ইয়াৰ পৰা সকলোখন দেখা পায়, আপোনালোকে এটা ভিউ চাব পাৰে। তো আমি আটাইতকৈ পিকটোত আছোঁ, যোনটো ভেটিৰ আটাইতকৈ পিক হয়, আমি তাত আছোঁ। চ' আমি ইয়াৰ পৰা আকৌ ঘৰলৈ ঘূৰি যাবলৈ আৰম্ভ কৰোঁ, ব'লক। আমি একচুৱেল অহা যোৱা বাট এইটো আছিলে আপোনালোকৰ, কিন্তু আমি এতিয়া যিহেতু বোকা পানীয়ে ভৰি আছে, চ' আমি সেই পথাৰেদি ঘূৰি যাম, ব'লক। আমাৰ হেলমেটটো লৈ ল'ব লাগিব দেই। আমি হেলমেট লৈ ব'লক গৈ থাকোঁ। আমি ঘূৰি গৈ আছোঁ এতিয়া বহুত ৰ'দ এই জেগাৰ পৰা। নাহিব গৰম দিনত। ঠাণ্ডা দিনত পিকনিক স্পট। তো আমাৰ এটাই কৈছে বহুত ৰ'দ, নাহিব ইয়ালৈ গৰম দিনত। তো ঠাণ্ডা দিনত জানুৱাৰীত দেখিব পাম চাগে ইয়াত আপোনালোক আহিছে বুলি, কাৰণ পিকনিকৰ বাবে অতি সুন্দৰ এক পৰিৱেশ। খালি পানী লগত লৈ আহিব হা, ওচৰত ফিচাৰী আছে খান্দি থোৱা, মে বি পানীবোৰ খাবলগীয়া নহয়। আমি এফালেদিয়ে যাব লাগিব, কোনোবা এফালেদি। ডাঙৰ বৰটোকোলা আছে। অঁ, সেইফালে পাৰ হৈ আমি সেই জেওৰাখনেদি পাৰ হৈ যাব লাগিব। সেইটো এটা আগত ডাঙৰ বৰটোকোলা আছে, সেই গৰুটোৰ আগত সেই তাত দেখা পাইছোঁ বৰটোকোলা। আমি সেইটো বৰটোকোলা উৰি উৰি গৈ আছে। তো ব'লক গৈ থাকোঁ আমি।
খোৱাৰ কাৰণে। বহুত দ। সেইফালে ঘূৰিলোঁ আমি চাগে ভুল তুমি পিছে যা যা তই যা আইও সোমালোঁ যা 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 মোক আগত দে খাবলৈ বাট আকৌ বোকা আমি এফালে আহিছিলোঁ এইবোৰ পানী গৰম তামাম গৰম অ' শিট এয়াতো পানী আমাৰ তো এইটো ধৰি গৈ আছোঁ গৰম পানী কিমান জোখ সোমালে ঠিক নাই কেণ্ডেল কেমেৰা চব দিব লগা হৈছে তো এইখিনি গাঁত আছে তো ভালকৈ তো আলি এটা পাইছোঁহি আমি বহুত দূৰ অহাৰ পিছত প্ৰথম এঘৰ মানুহ পাইছোঁহি আমি ইয়াতে বাইক থৈ গৈছিলোঁ তো আপোনালোক দেখা পাইছে ৰাস্তাত কিমান পানী পাথাৰৰ ৰাস্তা আমি এইফালে যাওঁ ব'ল আমি আকৌ এইটো ধৰি ল'লোঁ হাতত চেণ্ডেল বহুত দচাবি দেই এইডোখৰত দহৰা আছে আগলৈ আছে মোক এইডোখৰত হাতত ধৰা মই ধৰিলে মোক পোক সোমাই যাম নহয় এইডোখৰত অলমষ্ট এয়াতো পানী আমি খোজকাঢ়ি চাবি দেই যিহেতু এইটো ৰাস্তা আপোনালোক আহাৰ তো এয়াতো পানী আমি আহি আছোঁ লগত আমাৰ হাঁহো আহি আছে
হাঁহ দুটা হাঁহ কৈ দিয়া মোৰ ব্লগটোক আমি পাই গেছ নদীত বিয়েৰ সমাজ